এবাৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ আলফা কেডাৰ পলাশ মৰাণৰ ইতিমধ্যে তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে আলফা কেডাৰে সবিশেষ লৈ আহিছো এই মুহূৰ্তত তিনিচুকীয়া আৰক্ষীৰ ওচৰত আলফা স্বাধীনৰ সদস্যৰ আত্মসমৰ্পণ এবাৰ আৰক্ষীৰ ওচৰত আলফা স্বাধীনৰ সদস্যৰ আত্মসমৰ্পণ পলাশ মৰাণ নামৰ আলফা কেডাৰ এতিয়া তিনিচুকীয়া আৰক্ষীৰ ওচৰত ফিলবাৰী আৰক্ষী থানাত কৰিছে আত্মসমৰ্পণ বেঙেৰী থানাৰ অন্তৰ্গত নলনী গাঁৱত ঘৰ পলাশ মৰাণৰ ইতিমধ্যে 2 বছৰ পূৰ্বে আলফা স্বাধীনত যোগদান কৰিছিলে পলাশে এক ডাঙৰ খবৰ জনাইছে এই মুহূৰ্তত এবাৰ আলফা স্বাধীনৰ কেডাৰৰ আত্মসমৰ্পণ আলফা স্বাধীনৰ কেম্পৰ পৰা পলায়ন কৰি অহা আলফা স্বাধীনৰ কেডাৰ এবাৰ পলাশ মৰাণৰ আত্মসমৰ্পণ বুলি জানিব পৰা গৈছে ফিলবাৰী আৰক্ষী থানা তিনিচুকীয়া জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াৰ আগত যোৱা নিশা প্ৰায় 10 মান বজাত তিনিচুকীয়া অতিৰিক্ত আৰক্ষী অধীক্ষকৰ ওচৰত আত্মসমৰ্পণ কৰে কেডাৰ গৰাকীয়ে তিনিচুকীয়া জিলাৰ ফিলবাৰীৰ 2 নং নলনী গাঁৱত ঘৰ আত্মসমৰ্পণ কৰা আলফা স্বাধীনৰ কেডাৰ গৰাকী ইতিমধ্যে 2 বছৰ পূৰ্বে আলফা স্বাধীনত যোগদান কৰিছিলে পলাশ মৰাণে আলফা স্বাধীনৰ শিবিৰৰ পৰা যেহেতু বৃহস্পতিবাৰে নিশা অকস্মাতে পলা ঘৰত আহি উপস্থিত হোৱাত এতিয়া পৰিয়ালৰ লোকে তেওঁক যেহেতু ফিলবাৰী আৰক্ষী থানালৈ লৈ আহি আত্মসমৰ্পণ কৰায় বুলি জানিব পৰা গৈছে আত্মসমৰ্পণৰ সময়ত আলফা স্বাধীনৰ কেডাৰ গৰাকীয়ে কি অস্ত্ৰ শস্ত্ৰ জমা দিছে সেই কথা বৰ্তমানলৈকে সদৰি কৰা নাই আৰক্ষীয়ে আৰু যি সময়ত ৰাজ্যৰ একাংশ যুৱকে আলফা স্বাধীনত যোগদান কৰিছে তেনে সময়তে এইবাৰ এজন আলফা কেডাৰৰ আত্মসমৰ্পণ তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে এজন আলফা কেডাৰে এই মুহূৰ্তত আমাৰ হাতত আৰক্ষীৰ কিছু মন্তব্য আছে সেই মন্তব্য আগবঢ়াম ইয়াতে আমি অলপমান ট্ৰাই কৰি আছিলোঁ বহুদিনৰ পৰা আৰু ফাইনেলি পলাশ মৰাণ আজি আমাৰ ইয়াৰে নলিনীয়া ল'ৰা আছিলে তেওঁ আলফা কেম্পত আজি কণ্টেক্ট কৰিলে আৰু তেওঁক আমি ছেফলি ধুনীয়াকৈ ইয়াতে আমাৰ কেতিয়া যোগদান কৰিছিলে কেতিয়া যোগদান কৰিছিলে 20 মানত কৰিছিলে কিবা আৰ্মছ ঠিক আছে থেংক ইউ ইয়াতে আমি অলপমান ট্ৰাই কৰি আছিলোঁ বহুদিনৰ পৰা আৰু ফাইনেলি পলাশ মৰাণ আজি আমাৰ ইয়াৰে নলিনীয়া ল'ৰা আছিলে তেওঁ আলফা কেম্পত আজি কণ্টেক্ট কৰিলে আৰু তেওঁক আমি ছেফলি ধুনীয়াকৈ ইয়াতে আমাৰ কেতিয়া যোগদান কৰিছিলে কেতিয়া যোগদান কৰিছিলে 20 মানত কৰিছিলে কিবা আৰ্মছ ঠিক আছে থেংক ইউ